হাই এভৰিৱান, প্ৰিয়ংকাছ কুকিং এণ্ড লাইফষ্টাইল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত ৰেষ্টুৰেণ্ট ষ্টাইল চিকেন কাৰীৰ ৰেচিপিটো লৈ আহিছোঁ। এই চিকেন কাৰীৰ বাবে মই বেলেগ স্পেচিয়েল মছলা একো ব্যৱহাৰ কৰা নাই, মাত্ৰ ঘৰত ব্যৱহাৰ কৰি থকা কেইবিধমান মছলাৰ পৰাই বনাইছোঁ। তেনেহ'লে চাওঁচোন আহক মই কেনেকৈ বনালোঁ। এতিয়া প্ৰথমে মই চিকেনখিনি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ বাবে ইয়াত মই প্ৰথমে দিছোঁ আদা নহৰু পেষ্ট 1 চামুচ, আৰু মই ইয়াতে 2টা কেঁচা জলকীয়া এনেকৈ ফালি দিছোঁ, আৰু 1 চামুচ দিম নেমু ৰস। মই ইয়াত দৈ ব্যৱহাৰ নকৰোঁ। আৰু হালধি পাউডাৰ 1 চামুচ দিছোঁ, জলকীয়া গুড়ি আধা চামুচ দিছোঁ, জিৰা পাউডাৰ আধা চামুচ দিছোঁ, আৰু ধনিয়া পাউডাৰো আধা চামুচ দিছোঁ, আৰু দিছোঁ ঘি 1 চামুচ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম যাতে মছলাখিনিৰ লগত মাংসখিনি ভালদৰে লাগি ধৰে, আৰু আধা ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। আধা ঘণ্টা হ'ল, চিকেনখিনিও ভালদৰে মেৰিনেট হৈ গৈছে। এইখিনি আকৌ বা চামুচেৰে ভালদৰে লৰাই দিম। এতিয়া গেছত কেৰাহী এখন দি তাত মাষ্টাৰ্ড অইল 4 চামুচ দি দিছোঁ। মাষ্টাৰ্ড অইলৰ সলনি বেলেগ তেলো ব্যৱহাৰ কৰিব পাৰি। এতিয়া সৰু চামুচেৰে আধা চামুচ জিৰা দি দিছোঁ। জিৰাখিনি অলপ ফুটিলত তাত মই এতিয়া শুকান মছলা দি দিম। ইয়াতে শুকান জলকীয়া 2টা লৈছোঁ, তেজপাত, লং আৰু ইলাচি দিছোঁ। শুকান মছলাখিনি ভাজি হ'লত এতিয়া মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ এনেদৰে কাটি তেলত দি দিম, আৰু পিঁয়াজখিনি মই 10-12 মিনিটৰ বাবে মিডিয়াম ফ্লেমত গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি যিমান ভালদৰে ভাজিব, চিকেনখিনি খাবলৈ সিমানেই বেছি ভাল হ'ব। পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই তাত আদা নহৰু পেষ্ট 1 চামুচ দি দিম। মন কৰিব, মেৰিনেট কৰোঁতেও মই আদা নহৰু পেষ্ট 1 চামুচ দিছোঁ। এতিয়া পিঁয়াজৰ লগত 1 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ভাজি ল'ম। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিম। তাতে হালধি আধা চামুচ দিম, কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দিম, আৰু লগতে চিকেন মছলা 1 চামুচ দিম, আৰু মিক্স মছলাও 1 চামুচ দি দিম। মিক্স মছলাটো অপশ্যনেল হয়, সেইটো নিদিলেও কোনো কথা নাই। এতিয়া অলপ ভালদৰে লৰাই দিম এইখিনি, আৰু গেছটো ল' কৰি থৈছোঁ মই। এতিয়া ইয়াতে মই 2টা বিলাহীৰ পেষ্ট বনাই লৈছোঁ। পেষ্টখিনি দি দিম, আৰু এইখিনি 2 মিনিটৰ বাবে ল' ফ্লেমত ভাজি ল'ম। মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে চিকেনখিনি দি দিম, আৰু অলপ ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে অলপ নিমখ দি দিম। নিমখটো মন কৰিব, মই মেৰিনেট কৰোঁতেও নিমখ দিছোঁ। নিমখটো সোৱাদ অনুসৰি দিব। এতিয়া আকৌ বা ভালদৰে এইখিনি লৰাই দিম। এতিয়া এইখিনি 15-20 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ভাজি ল'ম। 20 মিনিটৰ পাছত ঢাকোন খুলি দিম, আৰু চিকেনখিনি অলপ সিজিছে। এতিয়া মই তাতে 2 গিলাচৰ সমান পানী দিছোঁ। আপোনালোকে যিমান গ্ৰেভি বিচাৰে সিমান অনুসৰি পানী কম বেছি কৰিব। এতিয়া এইখিনি ভালদৰে লৰাই দিম, আৰু 15-20 মিনিটৰ বাবে সিজিব দিম, কিন্তু গেছৰ ফ্লেমটো মই এতিয়া ল' কৰি দিম। এয়া 20 মিনিটৰ পিছত চিকেনখিনি ৰেডি হৈছে, আৰু ধুনীয়া গোন্ধও ওলাই আহিছে। এতিয়া চিকেনখিনি চেক কৰি চাম যে সিজিছে নাই। এয়া চামুচ এখনে মই চাইছোঁ, চিকেনখিনি হাড়ৰ পৰা আঁতৰি আহিছে, মানে মোৰ চিকেনখিনি পূৰা সিজা হৈ গৈছে। এতিয়া মই ইয়াতে আধা চামুচ ঘি এড কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম অলপ, আৰু গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া ৰেডি হৈ গ'ল ৰেষ্টুৰেণ্ট ষ্টাইল চিকেন কাৰী ঘৰতে। খাবলৈ কিন্তু খুব ভাল হৈছিলে। আপোনালোকেও এইদৰে ঘৰত বনাই চাব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ এই ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো চুই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।